চাকৰিতকৈ সেই বেপাৰ বিজনেছত লাভ আছেনে নাই? বিজনেছত আছে মই এই বেপাৰ কৰি গাড়ী ল'লোঁ, এচি এটা ল'লোঁ, এনেকৈ চলি সফল ব্যৱসায়ী। দেখোন নিজে সফল ব্যৱসায়ী হয় নিজৰে, আৰু বেলেগৰ ভাড়া চাড়া নামাৰোঁ। মই অমিতাৰ বেপাৰে কৰি থাকোঁ। আৰু চব গোটেই আৰু কি কৰে? মই অমিতা লওঁ, পকা কল, জাহেদি লওঁ, জাহেদি কলটো, মালভোগ, এইবিলাক কাচকল। আজি কিমান কুইণ্টেল মান অমিতা হ'ব? চাই ফেলে হয় হয়, কিমান কুইণ্টেল হ'ব আজি? অমিতা হ'ব 2 কুইণ্টেল মান হ'ব। বেপাৰীয়ে যিহেতু কৈছে ইয়াতে 2 কুইণ্টেল অমিতা ওলাব, আমি প্ৰায় ইয়াতে এই বাগানখনত 200+ অমিতাৰ গছ আছে, আৰু একফালৰ পৰা ছিঙি যাম একদম মানে কিমান কুইণ্টেল হয়, মানে 200ডাল গছত মানে কিমান কুইণ্টেল অমিতা হয় আপোনালোকে চাই থাকিব। আৰু আমাৰ এই অমিতা সাপ্তাহিক ছিঙা হয় মানে, আৰু সাপ্তাহিক বেপাৰীও আহে। আজি একফালৰ পৰা ছিঙিম, মানে কিমান কিলো, 1 কিলোত পাৰ কিলোত কিমান, সকলোবোৰ আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব খালি। আৰু খেতি পথাৰত মানে কিমান লাভৱান হয়, বা চাকৰি পিছতে দৌৰি থকাটো ভাল নে খেতি বাতিটো লগাটো ভাল, আপোনালোকে আজি নিশ্চয় জানিব। কিমান পইচা পাওঁ, কি পাওঁ, সকলোবোৰ জনাই দিম, আপোনালোকে চাই থাকিব। আৰু এটা অমিতাত প্ৰায় কোনোবাটো অমিতাত 1.5 কিলো, 1 কিলো, আৰু কোনোবাটো 3 কিলোলৈ হোৱা আছে। কিন্তু এইটো ৰেড লেডি হয়তো গোল গোল মানে বহুত দীঘলো নহয়, বহুত ৰেড লেডিৰ ভাগ আছে। এইটোতে প্ৰায় মই যিটো দেখালোঁ আপোনালোকক, সেইটোতো প্ৰায় 1 কিলোমান হ'ব। আৰু এইবোৰ মানে কোনোবাটোত 1/2 কিলো, 400, 500, 600 এনেকুৱা হয়। এইটো বাৰু ৰেড লেডিটো সৰু প্ৰজাতিটো হয়, দীঘলটোত ওজনটো বেছি হয়। বহুত ধুনীয়া সোৱাদ হ'ব। সোৱাদ হ'ব। ফুড ডিফাৰেঞ্চতে লাগছে গোটেই। এইটো কিমান কি কিলোমান হ'ব? ইয়াতে মোটামুটি 1.5 কিলো, 1 কিলোকে মাৰিব এটাত। চাকৰিতকৈ সেই বেপাৰ বিজনেছত লাভ আছেনে নাই? বিজনেছত আছে মই এই বেপাৰ কৰি গাড়ী ল'লোঁ, এচি এটা ল'লোঁ, এনেকৈ চলি সফল ব্যৱসায়ী। দেখোন নিজে সফল ব্যৱসায়ী। হয় নিজৰে, আৰু বেলেগৰ ভাড়া চাড়া নামাৰোঁ। মই অমিতাৰ বেপাৰে কৰি থাকোঁ। আৰু চব গোটেই আৰু কি কৰে? মই অমিতা লওঁ, পকা কল, জাহেদি লওঁ, জাহেদি কলটো, মালভোগ, এইবিলাক কাচকল। তাৰপিছত দৰং এৰিয়াটো আমাৰ দৰঙৰ পৰাই যায়। মই গুৱাহাটী দৰঙত য'ত আনবিনে? হয়, মই গুৱাহাটী বিৰুবাৰী চেৰাবাটীত বিক্ৰী কৰোঁ। মালৰ কোৱালিটি ভাল, কাষ্টমাৰ আছে মোৰ। মিনিমাম এডাল গাছত 5 কেজি 6 কেজিমান ওলাই না? ওলাই হালকা পকিলেতো বেছি ওলায়। এইটো মিনিমাম কিমান হ'ব? এতিয়া 2 কিলো হ'ব না? হয়, 2-2.5 কিলো হ'ব। এইটোত মিনিমাম কিমান হ'ব? 1.5 কিলো? 2.5 কিলো ন? এইটোত কিমান হ'ব? এইটো 2 কিলো হ'ব। 2 কিলো। এই মালটোৰ বম টেষ্ট, খাই বঢ়িয়া সোৱাদ লাগে। এইটো হ'ল আমাৰ লোকেল, এইটো ৰেড লেডি নহয়, একদম আমাৰ পিয়'ৰ লোকেলটো, আমাৰ ঘৰুৱা যিটো হয়। অলপমান দুচেলীয়া টাইপ দেখোন, হয়নে? হয়, দুচেলীয়া। 1 বিঘা মাটি 200ডাল অমিতা প্ৰায় আমাৰ ছিঙা হ'ল। এতিয়া আমি গোটেইখিনি অমিতাখিনি কালেকশ্যন কৰি জুখিম, জুখিলে কিমান ওজন হয় আপোনালোকক দেখুৱাম, আৰু ক'ম যে ইয়াৰ প্ৰাইচটো কিমান। আমাৰ গোটেই অমিতা ছিঙা হ'ল, এতিয়া আমি এক ঠাইত জমা কৰিছোঁ, তাৰপিছত ওজন কৰিম। ওজন কিমান হয় চাই থাকিব। 2 কুইণ্টেল আমি ভাবিছিলোঁ, হয়তো 2 কুইণ্টেল নহ'বও পাৰি, হ'বও পাৰি, ঠিক নাই। আনিয়ে আছে আৰু আনিব বাকী আছে, চাওঁ। ফাইনেলি অমিতা জোখা হৈ গ'ল, বস্তাত মোনাত সকলোতে ভৰালা, কৰি কিনে গাড়ীত ভৰাব, গাড়ীত ভৰাই কিনে বেপাৰীয়ে লৈ যাব। আৰু বেপাৰী মুখেৰে শুনক মানে অমিতাত কেই কুইণ্টেল হ'ল। কেই কুইণ্টেল হৈ গ'ল? অমিতা 2 কুইণ্টেল হ'ল।
অমিতাৰ দামটো যিহেতু বহুত নাছিল তেতিয়া 40-45 এনেকুৱা চলি আছিল আৰু অমিতাৰ চাইজটোক লৈ দামটো বেছি হয় আৰু যদি মানে অমিতাটো ভাল হয় তেতিয়া দামটো বেপাৰীয়ে বেছিকৈ দিয়ে যদি অমিতাটো অলপমান মানে চিজিল নহয় মানে অমিতাটো ক্লিয়াৰ নাহে তেতিয়াহ'লে দামটো অলপ কমি যায় ঠিক আছে এতিয়া আমাৰ গোটেইখিনি হ'ল এতিয়া গাড়ীত ভৰাব পেকিং কৰি কিনে লৈ যাব